কান্দি আছ যে ভৱানন্দ 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 কি হৈছে তোৰ আজি বহাগৰ 1 তাৰিখ 1 তাৰিখৰ দিনাখনো তই গছত ফুলে বিনালে যেনেকৈ বহাগৰ আগজাননী দিয়ে ঠিক তেনেদৰে চলি বহাগলৈ মোক পাহৰোৱা সেইবোৰ কথা মা দেউতাৰ মৃত্যুৰ সময় মাত্ৰ এটাই কথা কৈ থৈ গৈছিল সৰু পাপা ভাইটি তোক চাবি আৰু মই আজি দেউতা তোর দায়িত্ব আমি পালন করব নোৱাৰিম দেউতা মোক ক্ষমা কৰি দিবি বহুত দিন হ'লে ফিজ এই বহুত দিন হ'ল ন এই বেংকটো ব্যৱহাৰে কৰা নাছিলোঁ ইয়াক আজি চাকাচাক কৰিব লাগিব দে এটা ক কি তই এই বাহিৰটোত সোমাই পৰিলে তোৰ কি কাণ্ড জ্ঞান নাই নেকি আচ্ছা ভাইটি তই হয়তো নাজান আমাৰ আজু ককা এজন ভাল বাহিবাদক আছিল আৰু তাৰপিছত আমাৰ দেউতাও এজন ভাল বাহিবাদক আৰু আমাৰ সেই পুৰণা পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত মই এজন ভাল বাহিবাদক হ'ব বিচাৰোঁ এজন বিখ্যাত বাহিবাদক দাদা তই এই বাহিৰটোত খুব ভাল পাৱ ন কেতিয়াবা যদি এই বাহিৰটো আৰু মোৰ মাজত এজনক বাছি ল'ব লগা হয় তই কি কৰিবি অ ভাইটি কি জ্বৰটো বেছিকৈ উঠিছে নেকি মোৰো আখৰা আছিল ন যাগৈ তই থাকিব পাৰিবি ন পাৰিম ইয়াত ঔষধটো আছে খাই ল'বি
ভাইটি ঐ ভাইটি মোক ক্ষমা কৰি দিব ভাইটি আজি এই বাহিৰটোৰ কাৰণে তোক গুৰুত্ব দিব নোৱাৰিলো চব যত এই বাহিৰটোৰ কাৰণে হৈছে নহয় যা তোক আজি মোক কথা দিলো ভাইটি সেই বাহিৰ আজিৰ পৰা মই আৰু কেতিয়াও নুচো ভাইটি ভাইটি সেইবোৰ বাদ দে কিয় তোক এটা আজি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ কেনেকুৱা ৰিকুৱেষ্ট মানে বাঁহী শিকাব লাগে বাঁহী শিকাব লাগে নাই নাই এখন তইচোন জানই বেলেগ নহয় মোৰ পেহীৰ ল'ৰা আহা বুজিছো কিন্তু তই দেখোন জানই মই ভবা তই একবাৰ ভাবিছা না আহা তই বুজি নাপাও কিয় দাদা প্লিজ এবাৰ বাঁহী শিকাই দিয়ক সেই ভাইটিটোৰ কাৰণে এবাৰ এবাৰ হাতত বাঁহীটো তুলি ল ঠিক আছে বাৰু কাইলৈৰ পৰা আমাৰ এই হাতত আৰম্ভ